हेलो जी वेलकम बैक टू माय यूट्यूब चैनल। तो बर्तमान आज भिडिओ এটা হোলি स्पेशल ब्लग और एक प्लेनिंग नाছিলে होली खेलिবলৈ যোৱাৰ আগত যে মই হোলি খেলিমগে, কিন্তু লগৰকেইটাই প্লেনিং কৰি যিটো হিচাপত মাতিলে গ'লোঁ আৰু গৈ পেলাই যিখনে অৱস্থা হ'ল এই ভিডিঅ'টো সেই সকলোবিলাক দেখাব। তো বলক বেছি পলম নকৰি হোলি ব্লগটো আৰম্ভ কৰোঁ নে কি বলক। মই খেলা একমারে মুখারিকে বন্ধ হয়ে যাব ইমানটো কইছো গাইস দেখে পাইছে শুভম আর আহিছে এই কুঞ্চক বিদ্যুৎ ব্লগার তো জুমিয়ে নহোৱা হ'ল এই ক'ত পেলাইছ এইবিলাক কথা সেইটো চক ব্লগাৰ দেখিছে নে বডি চক 6 পেক জিম গৈ ব্লগ চলি আছে ব্লগ চক আমাৰ মাজত আছে চন্দন ৰেডি গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো বৰ্তমান গাইস আমি এতিয়া হোলি খেলিব যাব ওলাইছো। হয় তেনেকা একো প্লেন নাছিলে, কিন্তু চশমাটো খুলি লওঁ, কিন্তু খেলি দিবলগীয়া হ'ল। খেলি দিব লগা হৈ আছে নেকি? এইটোহে বেয়া কৰিলি, সেইটোহে বেয়া কৰিলি। ৱেলকাম বেক। চি কেলা এইটো নকৰিবি, এইটো কেলা এইটো মোৰ ছেকেণ্ডত চেঞ্জ গাইছ কেলা ইমান ধুনীয়াকৈ ওলাই পেলি আহিছিলোঁ। মই এইটো ফটো চটো মাৰিব চাগে ফূৰ্তি চুৰ্তি কৰি এইটো নকৰি মানুহক দিম মাগিলোঁ। তো গাইছ বৰ্তমান গেলা চাবলৈ পাইছে হোলি গেলা গান মৰুৱাই দিলে গেলা আহি ইমান ধুনীয়াকৈ। মই ভাবিছিলোঁ যাম চাগে অকণমান ফুৰিব যাম, ওলাই আহিছিলোঁ ভালকৈ, একো প্লেনিং নাছিলে। হোলি খেলিম, হোলি কিবা কৰিম, ভিডিঅ' এডিট কৰিব আছিলে, ব্লগ দিব আছিলে হা। ভালকৈ ফাইল চাইলবোৰ ল'লোঁ, মোবাইল লৈ গৈ পেলাই সিহঁতি এতিয়া যাব পথাৰ চথাৰ অকণমান বহি, মানে হেৰি ফিল্ড এখন আছে, ফিল্ডত বহি পেলাই অলপ ফূৰ্তি কৰি পেলাই ভিডিঅ' চিডিঅ' এডিট কৰিম। কি কৰি দিলি চশমাটো খুলি থৈ আহিলে তাত হোলি খেলিম বুলি গম পোৱা হ'লে। কেতিয়াবা খেলি আছোঁ ৰাতিপুৱা 8টা বজাৰ পৰা। মইতো তেতিয়া জিমত আছিলোঁ। এয়া আমাৰ মাজত শুভম আছে গাইছ, কি ধুনীয়া লাগিছে হেণ্ডচাম বয়। এই চন্দনৰ চলি আহি গ'ল, গামছা কোনে দিলে? চন্দনৰ চলি আহি গ'ল। এইফালে আমাৰ আদিবাসী হেয়াৰ অইল লগাব, এনেকুৱা চুলি আহিব। এইবোৰ চাবলৈ পাইছে, গোটেই পাৰ্টি ওলাই আহিছে। মুঠতে জংঘলতে বনাই আমাৰ স্পন্সাৰ কৰি দিছোঁ। মুঠতে ভুলতো প্লেনিং নাছিলে যে খেলিম বুলি। গোটেই ডিম চিম ভাঙিছে, কুহুম আছে, অকণমান গৰম তেল কৰি দিয়ে, আমলেট বনি যাব ইয়াত মোৰ। কি ক'ম, গেলা গুণাইছে কৈছে নহয়। বৰ্তমান এয়া পাৰ্টি গোটেই এয়া চাওক, আমি পুখুৰী এটা বুক কৰিছোঁ, আমাৰ প্ৰাইভেট চুইমিং পুল। ইয়াত আমি পাৰ ডে পাৰ ঘণ্টা 1 লাখকৈ দিছোঁ ইয়াত চাৰ্জ আমি। এইটো হেৰিয়ৰ কাৰণে পাই গ'ল কেটেঙা হাৰ্ডিটো। তো এইটো বুক কৰিছোঁ স্পেচিয়েলি হোলীৰ কাৰণে। আমাৰ মাজত উপস্থিত হৈছে এই ডুমন। ইয়াক ইমান চাফাকৈ কেনেকৈ ৰাখিব পাৰিলি? কি গাইছ আপোনালোকক আমি দেখাবলৈ পাই সুখী হৈছোঁ। দেখুৱাই নাই এতিয়ালৈকে, দেখাবলৈ পাই সুখী হৈছোঁ বুলি এনেই কৈ দিছোঁ। চবতকৈ বেছি ফাল্টু যদি কাণ্ড হৈ গ'লে এই ডিম ভঙা কাণ্ডটো। তেলা ডিমটো ভাঙি গোটেই গেলা গুণাই আছে। এতিয়া ডিমেই নাখাওঁ, মই ডিম ভাঙি দিলে কেলা। লিপছটো পিংক হৈ গ'ল কেলা, ইমান পিংক নাছিলে কেলা। মোৰ এটা বাচি যাব নালাগে মুঠতে, জুবুৱাই মাৰ সেই তিনিটাকটো স্পেচিয়েলি ধৰ, সেই তিনিটাক ধৰ ক'ত পৰা ধৰ বিবেক সোনকালে যা, বিবেক ফলিং হ'ল গোটেই। বিবেকে চাইডেদি যা স্পীডত জপিয়া। ভিডিঅ' এটা বনাবা হোলী বুলি চব গাইছ ঠিকে আছিলে। এই কেলা এহেঁতি এইকেইটা বালকেইটাই কেলা মাথাত ডিম ভাঙি গেলা গোন্ধাই আছে অথনি পৰা। কেলা ভাবিছোঁ ওচৰত কিবা গেলা মোৰে মাথাটো গোন্ধাই আছে কেলা। শুকাই দি ড্ৰাই ফ্ৰাই বনি গ'ল কেলা, ডিমৰ ফ্ৰাইড ৰাইচ বনাব পৰা অৱস্থাত আছে খেলা। এইবোৰ আমাৰ হোলী প্ৰক্ৰিয়া চলি থকা হৈছে, বেছি চাফা হৈ আছে কেলা। হোলী কা বকৰা মেৰি জান গাইস পুষ্পারাজ পুষ্পৰাজ কবি চুদেগা। মই বেয়া পাম। কেনেকুৱা লাগিছে দুলভ? কেলা এলিয়েনটো নিচিনা লাগিছে কেলা দুলভ। দলিয়াই দে ওপৰৰ পৰা তললে দলিয়াই দে।
हाय हाय क्या फिगर है ओ मार दिए पिटक বৰ্তমান আমাৰ হোলী খেলি মেলি হৈ গ'ল আৰু আমি সদ্যহতে এতিয়া যাবলৈ ওলাইছোঁ কিন্তু এতিয়া মেইন টেনশ্যনটো হৈছে কেলা এই ৰংটো যাব কেনেকৈ ছেট এই কেলা যদি নাযায় ছেট কেলা ইয়াৰ কি হ'ব চুমন এইফালে তোৰ কি হ'ব মোৰটো বাৰু মোৰ ইয়াত লাগি আছে ইয়াৰ খেলা দুৰ্লভ কি হ'ব কেলা যদি খেলা ৰঙে এসপ্তাহ হ'লে নেথাকে খেলা এইটো খেলা এইবিলাক চাক খেলা ভাল লাগিলে কেলা বছৰকৰ মূৰত এটা এবাৰ আহে কেলা খেলিবলৈ এতিয়া খালি এবছৰ মূৰত অহা হ'লটো কেলা এসপ্তাহলৈ যদি ৰংটো থাকি যায় সেইটোৱে বস্তু ভাল নহ'বতো এয়া দুৰ্লভ উপস্থিত হৈছে গাইজ দুৰ্লভ দাঁতে সঁচাই চব ৰং হৈ গৈছে এতিয়া চা চুলিটো ঘূৰাই দিয়া তই ঘূৰিছা ইয়াৰে কেলা কি হৈ গ'ল চুলিটো ঘূৰ কি কম আৰু চন্দন কেলা বেক চাইডৰ পৰা টাৰ্গেট লৈ আছে এয়া গাইজ আমি এটা সদ্যহতে অকণমান ৰখি দিছোঁ হাবি এখনৰ মাজত এইয়া বোলে শুভমক হাগিব লাগিছে তো আমি ৰখি দিছোঁ মোৰ পকেটত বেকআপ দুটা আছিলেই আজি কেলা তই হেৰি নাই জানো এনিভাৰ্চাৰী এনেকৈ ৰুমত চাম দেখিলা এনিভাৰ্চাৰী আজি শুভমৰ মাক বাপেকৰ এনিভাৰ্চাৰী আছে হা কেলা আমাক এটা যদি এনেকা মুডত যাম কি হ'ব কেলা কি কম কেলা মই হোলি পান বলক গাইজ এতিয়া বলক গাইজ এতিয়া আমি মিহিকাই ঘৰলৈ যাব গৈছোঁ বাকী এইখিনি ৰং কেনেকৈ যাব নাযাব মই নাজানো আৰু এক্সপাইজৰ মেজেণ্টা লগাই দিলে পিছফালে ভাল লাগে এনেকৈ ধেমালি কৰিও ভাল লাগে পোৱালিকেইটাক দৌৰিব গৈছিল সেইকেইটা দৌৰি আছে সিহঁতিকেইটা মানে হেৰি কৰে এইটো কি কয় আহে এনেকৈ হ'লি হেৰি খৰি পাণ পকলি এনেকৈ ক'বলৈ আহে তাৰপিছত মই এনেই কৰিলোঁ লগা ৰং লগা বুলি কৰিলোঁ মানুহৰ পিছফালৰ পৰা ধৰি জঁপিয়াই জেউৰা ভাঙি গৈছে পিছল নিকা ভাল লাগিলে বে এনেকৈ অকণমান ধেমালি কৰিব লাগে কোন আছিলে কোন মাৰ নহয় তই ইয়াক মাৰিম বুলি কেলে কবি তই এই ল'ৰাৰে বিহু নাচিম গান গাইছে ই মাৰিম বুলি কৈছে কিয় দম দিব কেলে অঁ কি হ'ল তাক ক কেনেকৈ কৰিলে নেকি কেনেকৈ কৰিছে যে গান হৈ আছিলে এইফালে গান ক'ত লগাইছে তুই ইজ্জত লুটি ল'লে ঐ গামোচাখন দি দেই মন চবা খেলা বাঘটো নাহে এইফালে কি কৰিলি সেইটো কাৰণে তাক খং উঠি গ'ল পুৰা ই কেলা ৰং লগাইছে মানে মোৰ ভিডিঅ'টো চাওঁ পিছে মই এই ভিডিঅ'টো এণ্ডিং কৰিবলৈ পাহৰি থাকিলোঁ তো সেইটো কাৰণে ক'ব খোজোঁ যে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে সেই সকলোবিলাক কৰি থৈ যাব বুলি আশা ৰাখি এই ভিডিঅ'টো সামৰণি কৰিব ওলাইছোঁ বাকী সেইটোৱে ক'ব আছিলে যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবাৰ লাহে লাহে এটা দুটাকৈ বাঢ়িলেও বহুত বঢ়া হ'ব কিন্তু ভিউজ অহা নামেই নাই ভিউজ জোখতকৈ বেছি কমিবহে ধৰিছে তথাপি একো নাই সেইটোৱে আজিলৈ ইমানেই